হেল্ল' ফ্ৰেণ্ডছ, আজি ভাবিলোঁ এখন খুব ধুনীয়া ৰেষ্টুৰেণ্ট আপোনালোকক পৰিচয় কৰাই দিওঁ। সেইখন হৈছে য়াম্মি ফৰ ইউ। আৰু ৰেষ্টুৰেণ্টখন মোৰ এজন দাদাৰ, তেওঁৰ নাম হৈছে নিশ্চিন্ত শইকীয়া। তেওঁ আচলতে খুব ভাল কাম কৰি আছে। তেওঁ এইখন 2 নম্বৰখন ৰেষ্টুৰেণ্ট হয়। তেওঁ বিহপুৰীয়াৰে হয় আৰু আমাৰ নিজৰ জেগাৰে মানুহ, ইমান ধুনীয়া কাম কৰি আছে। সেয়ে ভাবিলোঁ অকণমান ৰেষ্টুৰেণ্টখন আপোনালোকক পৰিচয় কৰাই দিওঁ। আৰু সেইদিনা আচলতে মোৰ দাদাবৌৰ 15 বছৰীয়া এনিভাৰ্চাৰী আছিলে। আমি গৈছিলোঁ আৰু নিশ্চিন্তদা ইমান ধুনীয়া এটা এৰেঞ্জমেণ্ট কৰি দিলে, ইমান ভাল লাগিলে। আৰু এয়া চাওক, মই দাদাৰ সৈতে পৰিচয় কৰাই দিছোঁ। এয়া নিশ্চিন্তদা। আৰু থালিখন চাওক, ইমান ধুনীয়া, তাত কি নাই আৰু ইমানেই সুস্বাদু আৰু স্বাস্থ্যসন্মত। মই ভাবিলোঁ আপোনালোকক দেখাওঁ, সেয়ে গোটেই আপোনালোকক থালিখন অকণমান দেখাই দিছোঁ। এয়া আলু ভাজি আছিলে আৰু এয়া চিকেন আছিলে, লগতে ছাগলী মাংস। ইমান সোৱাদ ভৰা হৈছিলে, কি ক'ম। দুবিধকৈ দালি, লগতে পোলাও আছিলে, প্লেইন ৰাইচ আছিলে, আৰু এয়া হৈছে পিটিকা, চাটনি, ৰুটি আৰু মাছ পাতত দিয়া। খুব বেছি টেষ্টি হৈছিলে। আটাইকেইবিধ আচলতে আইটেমেই বহুত ধুনীয়া আৰু টেষ্টি হৈছিলে। সেয়ে ভাবিলোঁ ইমান যিহেতু ধুনীয়া, আপোনালোককো অকণমান শ্বেয়াৰ কৰোঁ। কেতিয়াবা খাব মন গ'লে নিশ্চয়কৈ যাব। খুব ধুনীয়া হয়। GMC আচলতে অডিটৰিয়াম পাবগৈ নালাগে, তাৰ আগতেই আছে। মই অৱশ্যে ফেচবুকতো দিছোঁ, আপোনালোকে যাব। আৰু খুব ধুনীয়া হয়। আৰু লগতে নিশ্চিন্তদা, আপোনালৈ বহুত বহুত ধন্যবাদ। এইদৰে ধুনীয়া কামখিনিৰে আপুনি আগবাঢ়ি যাওক। থেংক ইউ।